ফুলেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপা মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা। নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেল বাবুল ব্লগছলৈ আপোনালোক সকলোকে। আজি আমি কথা পাতিম যোৰহাট জিলাৰ অন্তৰ্গত অৰ্থাৎ মোৰ গাঁও বেলগুৰি গাঁৱত বড়ো ধানৰ বিষয়ে। অৰ্থাৎ বড়ো ধান এতিয়া ৰোৱাৰ ছিজন। এই ছিজনত এতিয়া মানুহবোৰ ব্যস্ত হৈ পৰিছে। আমাৰ গাঁৱৰ মানুহবোৰ শাওণ মাহত যিটো পৰিৱেশে বিৰাজ কৰে সেই পৰিৱেশে আচলতে আমাৰ এই গাঁওবোৰত অৰ্থাৎ যোৰহাট জিলাৰ 97 নং দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত 40 নং গাঁও পঞ্চায়তৰ যিমানবোৰ গাঁও আছে বেলগুৰি, বুকুৰা, বৰমুকলি, চিনাইচুক, সেই গাঁওবোৰত এতিয়া এক শাওণ মাহৰ যি পৰিৱেশ, মাটি ৰোৱাৰ যি পৰিৱেশ, সেই পৰিৱেশে বিৰাজ কৰিছে। আৰু আমাৰ এই বেলগুৰি গাঁৱতো তাৰ কম নহয়। আমাৰ এই বেলগুৰি গাঁৱতো তেনেকুৱা পৰিৱেশ আমি দেখিবলৈ পোৱা গৈছে। আচলতে প্ৰত্যেক বছৰে আমাৰ এই গাঁওবোৰত এই খেতিয়ে কৰি আহিছে আৰু কৰি যায়। অৰ্থাৎ এই খেতি কৰাৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ এই গাঁওবোৰত বানপানীয়ে বিৰাজ কৰে। বানপানীৰ ফলত আমাৰ যি প্ৰধান খেতি শাওণৰ খেতি, সেই খেতি ঢুকোৱাৰ ফলত মানুহবোৰ নানা হাহাকাৰৰ সমস্যা হয়, খাদ্যৰ সমস্যাত পৰি যায়। সেইবাবে আমাৰ ইয়াৰ মানুহবোৰে সেই বড়ো খেতিটো অৰ্থাৎ এই বড়ো ধানক এই পুহ আৰু মাঘ মাহত ৰুই তেওঁলোকে বহাগ জেঠতেই কাটিবলগীয়া হৈছে। অৰ্থাৎ 3 মাহ সময়ৰ ভিতৰত এই ধান কাটিব পৰা হৈ যায়। কম সময়ৰ ভিতৰত এই ধান কাটি তেওঁলোকে চপাই মেলি আকৌ বাৰিষাৰ বাবে আজৰি হৈ যায়। সেই উদ্দেশ্য আগত ৰাখি এই বড়ো ধান অৰ্থাৎ এই বড়ো ধান যে এই বড়ো ধান মই দেখুৱাই আছোঁ। এই বড়ো ধান তেখেতসকলে ৰুৱে। এয়া হৈছে বড়ো কঠীয়া। এয়া কঠীয়া আপোনালোকে দেখুৱাই। এয়া কঠীয়া বহুত আছে কঠীয়া। এয়া বড়ো কঠীয়া জেগাই জেগাই। চ' ফাইনেলি আমি এয়া পথাৰত আমি উপস্থিত আছোঁ। মই এয়া আমাৰ গাঁৱৰ পথাৰ। এয়া বড়ো ধান কৰিবলৈ তেখেতসকলে মাটি সাজু কৰি থৈছে আৰু কম সময়ৰ ভিতৰতে এই যে ঘাল বাই থৈছে এই সমগ্ৰ পথাৰ, এই পথাৰখন গোটেই সেউজীয়া বৰণে হৈ যাব। গোটেই সেউজীয়া হ'ব। সেই সেউজীয়া যেতিয়া হ'ব তেতিয়াও ভিডিঅ' আমি লৈ আহিম আপোনালোকৰ মাজলৈ। আচলতে এই বড়ো ধান মানুহবোৰে এইটো কাৰণেই কৰে যে বাৰিষাত এই খেতি আমাৰ যি শাওণৰ খেতি, সেই শাওণৰ খেতি বানে মাৰি দিয়াৰ ফলত তেখেতসকলে এই বড়ো ধানটোক শাওণৰ খেতি বাদ দি হ'লেও এই বড়ো ধানক ৰুবলৈ তেওঁলোকে প্ৰতি বছৰে যত্ন কৰি আহি আছে। সেইফালে ছ'লাৰ ছিষ্টেমৰ বিষয়ে আপোনালোকক বেলেগ এটা ভিডিঅ'ত ক'ম। এয়া তেখেতসকলে আৰু 2 দিনৰ ভিতৰত এয়া মাটি ৰুব আৰু ইতিমধ্যে এক লাভদায়ক খেতি হয়। এয়া ছ'লাৰ আপোনালোকে সেই আগত দেখিছে। এই ছ'লাৰৰ দ্বাৰা পানী দিয়াৰ ব্যৱস্থা কৰিছে। পানী নহ'লে আচলতে খেতিটো ভালকৈ নহয়, পানী দিয়ে থাকিবলগীয়া হয় সপ্তাহৰ মূৰে। মেচিনৰ ব্যৱস্থা আছে, সেয়ে ছ'লাৰ আছে। বহুত মাটি এঘৰে কৰে আৰু বহুত ধান পায়। বহুত ভাল খেতি, আপোনালোকেও কৰিব পাৰে কঠীয়াবোৰ কালেকশ্যন কৰি। এই সমগ্ৰ পৰিৱেশ সমগ্ৰ গোটেই পথাৰখনতে বড়ো ধান। কেৱল মাত্ৰ 3 মাহ সময়ৰ ভিতৰতে এই খেতি কৰি আজৰি হৈ যায়। আৰু সেই আগত কঠীয়া তুলি আছে মাটি ৰুবৰ বাবে। ব্যস্ত আৰু আমাৰ এতিয়াৰ গাঁৱৰ যিবোৰ মানুহ প্ৰায় সকলে এই বড়ো ধান ৰুৱে আৰু বহুত লাভদায়ক খেতি যেন। সেইকাৰণে এই খেতি তেওঁলোকে খুব আগ্ৰহেৰে কৰে। হাল চাল বাই আজৰি আৰু হাল বাই কিছুমানত পানীও দিলে আৰু এয়া পানী দি বোকা গেলাই থৈছে। এয়া ট্ৰেক্টৰে বাই এয়া গেলাই থৈছে। এয়া দেখিছে পানী এক অপৰিহাৰ্য। পানীৰ যোগানৰ সেয়া ব্যৱস্থা কৰি থৈছে তেখেতসকলে, চৰকাৰৰ পৰাও দিছে।
এইয়া কঠীয়া তুলি আছে এয়া কঠীয়া তুলি আছে এয়া আমি সমগ্ৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ যি বড়ো খেতি 2021 বৰ্ষত কৰিছে বড়ো খেতিৰ দৃশ্য এয়া মানুহে কৰিছে এতিয়া কম হৈ আছে আৰু কেইদিনমানৰ পিছতহে মানুহবোৰ বেছিকৈ উঠি পৰি লাগিব আৰু এয়া ইতিমধ্যে ৰোৱা হৈ গ'ল আপোনালোকে দেখিছে ৰোৱা হৈ গ'ল এয়া ৰুলে আৰু এয়া ৰোৱাৰ কিছুমান দৃশ্য এইটো যেটো ওলোমাই থৈছে এইটো কিহৰ কাৰণে আপোনালোকে গম পাইছেনে এইটো যে থৈছে এইটো মানে ৰাতি ইয়াত চৰায়ে ডিষ্টাৰ্ব নিদিবৰ বাবে এই বস্তু লগাই থৈছে বা দিনতেই হওক বা ৰাতিয়ে হওক যাতে চৰাই সেই বস্তু দেখাৰ লগে লগে চৰাইবোৰ যাতে উৰি যাব সেইকাৰণে সেইটো বস্তা বিভিন্ন ধৰণৰ সেই পলিথিন আৰু সেইবোৰ ৰছী তেনেকৈ ইয়াত লগাই থোৱা হৈছে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা